নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল ডেস্ক চিলাপথাৰ অঞ্চলটোৰ উচ্চ শিক্ষানুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যাপক বিদ্যেশ্বৰ দোলেৰ আজি আদ্যশ্ৰাদ্ধৰ দিনটোতে গভীৰ শ্ৰদ্ধা নিবেদন কৰিলে অগণন গুণমুগ্ধই তেওঁৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিবলৈ আহিল বহু বিশিষ্ট ব্যক্তিৰ লগতে একালৰ সহকৰ্মী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অগণন গুণমুগ্ধ ৰাইজে পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে প্ৰয়াত শিক্ষাবিদজনে আগবঢ়াই যোৱা দুৰ্মূল্য অৱদানৰ কথা সুঁৱৰিলে অনুষ্ঠানত উপস্থিত থকা অলেখ গুণমুগ্ধই প্ৰয়াত শিক্ষাবিদজনৰ বিদেহ আত্মাৰ চিৰমুক্তি কামনা কৰিলে ডিজিটেল সংবাদ জামুগুৰিহাট শোণিতপুৰৰ চাৰিদুৱাৰত জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া ভেকচিন প্ৰদান কৰা হয় নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ভেকচিন প্ৰদান কৰে 15ৰ পৰা 65 বছৰৰ ব্যক্তিক এই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হয় উল্লেখ্য যে জিলাখনৰ চাৰিদুৱাৰ ৰাজহচক্ৰ এলেকাসমূহত এই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণৰ জোন হোৱা বাবে এই ভেকচিন প্ৰদান কৰা হৈছে চাৰিদুৱাৰ ৰাজহচক্ৰ বিষয়াগৰাকীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত বিষয়াগৰাকীয়ে প্ৰথমে নিজে এই ভেকচিন গ্ৰহণ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী শিক্ষক স্থানীয় ৰাইজক দিয়ে এই ভেকচিন ডিজিটেল ডেস্ক ছুইজাৰলেণ্ডৰ ডাভছত 19 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৱৰ্ল্ড ইকনমিক ফৰাম এই ফৰাম 23 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব ৱৰ্ল্ড ইকনমিক ফৰামৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল কৃত্ৰিম বুদ্ধিমত্তা সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশতে প্ৰতিদিনেই কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ ওপৰত নতুন নতুন উদ্ভাৱন তথা পৰীক্ষা কৰি থকা হৈছে ডিজিটেল সংবাদ জামুগুৰিহাটৰ টুপিয়াত বিদ্যুৎ উপকেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জৰিয়তে সংস্থাপন কৰা জামুগুৰি বিদ্যুৎ উপসংমণ্ডল এলেকাৰ মুৰহাদল মৌজা সামৰি টুপিয়াত 33/11 কেভিৰ টুপিয়া উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰি বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰদান কৰে তেওঁ কয় যে এই উপকেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব ডিজিটেল ডেস্ক কোকৰাঝাৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাভছৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে টুইট মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মই সততে যোগাযোগ ৰক্ষা কৰি আহিছোঁ শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সৈন্যবাহিনী মোতায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৰেপিড একশ্যন ফ'ৰ্চকো ইতিমধ্যে মোতায়ন কৰা হৈছে ডিজিটেল ডেস্ক জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশে সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰলৈকে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে মঙলবাৰে উক্ত বিষয়টোক লৈ ফেচবুকত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে অপমান অপযশ অৱমাননা ইতিহাসে মনত নাৰাখে তেনেকুৱা কথা কোৱা চৰ্চা কৰা মানুহকো সময়ে মনত নাৰাখে সময়ৰ শিলালিপিত খোদিত হৈ ৰয় মাত্ৰ গুণী জ্ঞানীজনৰ নাম কৰ্ম গৌৰৱ আৰু গৰিমা এয়াই ধ্ৰুৱ সত্য আমাৰ জুবিন ডিজিটেল সংবাদ জামুগুৰিহাট ক্ৰীড়া ক্ষেত্ৰত সমগ্ৰপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছে বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে যোৱা 13ৰ পৰা 15 জানুৱাৰীলৈকে দিল্লীৰ তালকোটৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 39ম সাব জুনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ বাবে অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় শোণিতপুৰৰ ৰঙাপৰাৰ ৰশ্মিতা দাসে ডিজিটেল ডেস্ক সোমবাৰে সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘটপথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে যাৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি হৈছে ডিজিটেল ডেস্ক অসম কোঅপাৰেটিভ এপেক্স বেংকৰ কোটিটকীয়া ঋণ কেলেংকাৰীক লৈ তদন্ত তীব্ৰতৰ হৈছে এই কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী ৰাজেশ বাজাজৰ মহানগৰীৰ সৰু মটৰিয়াৰ বাসগৃহত কেন্দ্ৰীয় তদন্ত সংস্থা CBIয়ে অভিযান চলাইছে এই কেলেংকাৰীত বেংকিং লেনদেন নথিপত্ৰ আৰু সম্পত্তি সম্পৰ্কিত গুৰুত্বপূৰ্ণ তথ্য CBIয়ে অভিযানকালত সংগ্ৰহ কৰি থকা বুলি জানিব পৰা গৈছে ডিজিটেল ডেস্ক মধ্য অসমৰ অন্যতম জনগোষ্ঠী তিৱালোকসকলে আজিৰ পৰা উদযাপন কৰিছে মাঘ বিহু মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা বা পিছু আৰু বুধবাৰে মাঘ বিহু পালন কৰে
তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খাৱাৰ উদ্দেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰস্থল কঠীয়াতলীৰ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন। ডিজিটেল ডেস্ক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব নীতিন নবীনে লোৱাৰ পাছতে সৃষ্টি হৈছে এক নতুন অভিলেখৰ। দেশৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সভাপতিৰ তালিকাত আটাইতকৈ কম বয়সীৰ সভাপতিজনেই হৈছে নীতিন নবীন। কিন্তু আপুনি জানেনে দেশৰ আন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সভাপতিৰ বয়সৰ বিষয়ে? ডিজিটেল সংবাদ জামুগুৰিহাট। জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি অব্যাহত আছে গৰু চুৰিৰ ঘটনা। সোমবাৰে নিশা জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ভাৰত ভূঞাৰ ঘৰৰ পৰা 4জনীকৈ উন্নত প্ৰজাতিৰ গাই গৰু চুৰি কৰি নিয়ে চোৰে। গৰুৰ গৰাকীয়ে দুখত ভাঙি পৰিছে গৰুৰ গৰাকীয়ে। অগণন গুণমুগ্ধই তেওঁৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিবলৈ আহিল বহু বিশিষ্ট ব্যক্তিৰ লগতে একালৰ সহকৰ্মী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অগণন গুণমুগ্ধ ৰাইজে। পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে প্ৰয়াত শিক্ষাবিদজনে আগবঢ়াই যোৱা দুৰ্মূল্য অৱদানৰ কথা সুঁৱৰিলে অনুষ্ঠানত উপস্থিত থকা অলেখ গুণমুগ্ধই। প্ৰয়াত শিক্ষাবিদজনৰ বিদেহ আত্মাৰ চিৰমুক্তি কামনা কৰিলে। ডিজিটেল সংবাদ জামুগুৰিহাট। শোণিতপুৰৰ চাৰিদুৱাৰত জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া ভেকচিন প্ৰদান কৰা হয়। নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ভেকচিন প্ৰদান কৰে। 15ৰ পৰা 65 বছৰৰ ব্যক্তিক এই ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হয়। উল্লেখ্য যে জিলাখনৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ এলেকাসমূহত এই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণৰ জোন হোৱা বাবে এই ভেকচিন প্ৰদান কৰা হৈছে। চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত বিষয়াগৰাকীয়ে প্ৰথমে নিজে এই ভেকচিন গ্ৰহণ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী, শিক্ষক, স্থানীয় ৰাইজক দিয়ে এই ভেকচিন। ডিজিটেল ডেস্ক। ছুইজাৰলেণ্ডৰ ডাভছত 19 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৱৰ্ল্ড ইকনমিক ফৰাম। এই ফৰাম 23 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। ৱৰ্ল্ড ইকনমিক ফৰামৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল কৃত্ৰিম বুদ্ধিমত্তা। সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশতে প্ৰতিদিনেই কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ ওপৰত নতুন নতুন উদ্ভাৱন তথা পৰীক্ষা কৰি থকা হৈছে। ডিজিটেল সংবাদ জামুগুৰিহাট। জামুগুৰিহাটৰ টুপিয়াত বিদ্যুৎ উপকেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নডুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। শক্তি বিতৰণ কোম্পানী লিমিটেডৰ জৰিয়তে সংস্থাপন কৰা জামুগুৰি বিদ্যুৎ উপসংমণ্ডল এলেকাৰ মুৰহাদল মৌজা সামৰি টুপিয়াত 33/11 কেভিৰ টুপিয়া উপকেন্দ্ৰৰ শুভ উদ্বোধন কৰি বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰদান কৰে। তেওঁ কয় যে এই উপকেন্দ্ৰৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। ডিজিটেল ডেস্ক। কোকৰাঝাৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডাভছৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে টুইট। মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মই সততে যোগাযোগ ৰক্ষা কৰি আহিছোঁ। শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সৈন্যবাহিনী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৰেপিড একশ্যন ফ'ৰ্চকো ইতিমধ্যে মোতায়েন কৰা হৈছে। ডিজিটেল ডেস্ক। জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশে সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰলৈকে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে। মঙলবাৰে উক্ত বিষয়টোক লৈ ফেচবুকত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে অপমান, অপযশ, অৱমাননা ইতিহাসে মনত নাৰাখে। তেনেকুৱা কথা কোৱা, চৰ্চা কৰা মানুহকো সময়ে মনত নাৰাখে। সময়ৰ শিলালিপিত খোদিত হৈ ৰয় মাত্ৰ গুণী জ্ঞানীজনৰ নাম, কৰ্ম, গৌৰৱ আৰু গৰিমা। এয়াই ধ্ৰুৱ সত্য। আমাৰ জুবিন, আমাৰ জুবিন। ডিজিটেল সংবাদ জামুগুৰিহাট। ক্ৰীড়া ক্ষেত্ৰত সমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে। যোৱা 13ৰ পৰা 15 জানুৱাৰীলৈকে দিল্লীৰ তালকোটৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 39তম সাব জুনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ বাবে অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় শোণিতপুৰৰ ৰঙাপৰাৰ ৰশ্মিতা দাসে। ডিজিটেল ডেস্ক। সোমবাৰে সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘটপথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে, যাৰ বাবে পৰিস্থিতিৰ অধিক অৱনতি হৈছে। ডিজিটেল ডেস্ক। অসম কোঅপাৰেটিভ এপেক্স বেংকৰ কোটিটকীয়া ঋণ কেলেংকাৰীক লৈ তদন্ত তীব্ৰতৰ হৈছে।
এই কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী ৰাজেশ বাজাজৰ মহানগৰীৰ সৰু মটৰীয়াৰ বাসগৃহত কেন্দ্ৰীয় তদন্ত সংস্থা CBIয়ে অভিযান চলাইছে। এই কেলেংকাৰীত বেংকিং লেনদেন, নথিপত্ৰ আৰু সম্পত্তি সম্পৰ্কিত গুৰুত্বপূৰ্ণ তথ্য CBIয়ে অভিযানকালত সংগ্ৰহ কৰি থকা বুলি জানিব পৰা গৈছে। ডিজিটেল ডেস্ক। মধ্য অসমৰ অন্যতম জনগোষ্ঠী তিৱা লোকসকলে আজিৰ পৰা উদযাপন কৰিছে মাঘ বিহু। মধ্য অসমৰ তিৱাসকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা বা পিছু আৰু বুধবাৰে মাঘ বিহু পালন কৰে। তিৱাসকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে মাহে পৰিয়ালৰ সৈতে এসাঁজ খাৱাৰ উদ্দেশ্যৰে নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰস্থল কঠীয়াতলীৰ অঞ্চলৰ তিৱাসকলৰ মাজত চলিছে ব্যাপক আয়োজন। ডিজিটেল ডেস্ক। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব নীতিন নবীনে লোৱাৰ পাছতে সৃষ্টি হৈছে এক নতুন অভিলেখৰ। দেশৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সভাপতিৰ তালিকাত আটাইতকৈ কম বয়সীৰ সভাপতিজনেই হৈছে নীতিন নবীন। কিন্তু আপুনি জানেনে দেশৰ আন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সভাপতিৰ বয়সৰ বিষয়ে? ডিজিটেল সংবাদ। জামুগুৰিহাট। জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি অব্যাহত আছে গৰু চুৰিৰ ঘটনা। সোমবাৰে নিশা জামুগুৰিহাটৰ পাটলৰচুক গাঁৱৰ ভাৰত ভূঞাৰ ঘৰৰ পৰা 4জনীকৈ উন্নত প্ৰজাতিৰ গাই গৰু চুৰি কৰি নিয়ে চোৰে। গৰুৰ গৰাকীত দুখত ভাঙি পৰিছে গৰুৰ গৰাকীয়ে।